নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আসাম ইউটিউব চেনেললৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তিৰ বিষয়ে আহিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম প্ৰশ্ন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? ইয়াৰ উত্তৰ, অসমীয়া নাট্য সাহিত্যৰ জনক শ্ৰীমন্ত শংকৰদেৱ। দ্বিতীয় নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱক অসমীয়া ভাষা সাহিত্যৰ পিতৃ হিচাপে আখ্যা দিয়া হয়। ৩ নম্বৰ প্ৰশ্ন, পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত? উত্তৰ, পশ্চিম অসমত অসমীয়া ভাষাটো কামৰূপী ভাষা নামেৰে পৰিচিত। ৪ নম্বৰ প্ৰশ্ন, Subscribe now অসমীয়া ভাষাটো and press the bell icon. Never miss an update. উত্তৰ, অসমীয়া ভাষাটো ভাৰতীয় আৰ্য ভাষা গোষ্ঠীৰ অন্তৰ্গত। ৫ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে? উত্তৰ, হয়, অসমীয়া ভাষাটো এক আৰ্যমূলীয় ভাষা। ৬ নম্বৰ প্ৰশ্ন, কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল? ইয়াৰ উত্তৰ, নৱম আৰু দশম শতিকাত অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল। ৭ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ মূল ভাষা কি? উত্তৰ, সংস্কৃত ভাষা অসমীয়া ভাষাৰ মূল ভাষা। ৮ নম্বৰ প্ৰশ্ন, ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্যপুথিখনৰ নাম কি? উত্তৰ, কথাগীতা। কথাগীতা ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্যপুথি। ৯ নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন? ইয়াৰ উত্তৰ, ভট্টদেৱ। ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ বুলি জনা যায়। ১০ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ভাষাত ৰচনা কৰা পাঠ্যপুথিখনৰ নাম কি? উত্তৰ, আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত অসমীয়া ল'ৰাৰ মিত্ৰ। ১১ নম্বৰ প্ৰশ্ন, অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? ইয়াৰ উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ। ১২ নম্বৰ প্ৰশ্ন, কিমান চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰ, ১৯৬০ চনত। ১৯৬০ চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল। ১৩ নম্বৰ প্ৰশ্ন, শংকৰদেৱে তেওঁৰ নাটসমূহ কি ভাষাত ৰচনা কৰিছিল? উত্তৰ, ব্ৰজাৱলী ভাষাত। শংকৰদেৱে তেওঁৰ নাটসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। এইকেইটা আছিল আজিৰ ভিডিঅ'। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল বটনটো অন কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।